जिल्ला खुंथाया मैया अदालगुरि जिल्लानि माजबाद पुलिस थानानि सिङाव थानाय सिखारि दाङायाव आयेन बेरेखा बिलाथि जौ आरो बियारनि 1944 बथलफोरखौ 1944 बथलफोरखौ फोजोबस्रांदों। आन्दानि खौरां बायदियै साननैसो सिगां माजबाद पुलिस थानानि बिबानगिरि सन्जय कुमार दुबे आरो लालपानी पुलिस थानानि आईसी प्रणब बरुवाया आयेन बेरेखा जौ आरो बियारनि बथलफोरखौ जब्द खालामनाय जादोंमोन। बेनि उनाव अदालगुरि जिल्ला बिजिरसालिनि बिथोन बायदियै हमनो हानाय जौ आरो बियारनि बथलफोरखौ आयेन बेरेखा बथलफोरखौ फोजोबस्रांनाय जायो। पुलिसनि सुलुङा बुङोदि हमनो मोननाय जौनि हाथाइनि बेसेना 9,43,000 रांसो जागोन होनना फोरमायदों। आयेन बेरेखा जौ आरो बियारनि बथलफोरखौ फोजोबस्रांनाय समाव अदालगुरि जिल्लानि उफ्रा पुलिस बिबानगिरि मुजफ्फर हुसैन, माजबाद रेभिनिउ सार्कल अफिसार सुजाता गोस्वामी, पुलिस सार्कल अफिसार उत्पल कुमार शर्मा, माजबाद पुलिस थानानि बिबानगिरि सन्जय कुमार दुबेजों लोगोसे आबखारि बिफाननि मावख'गिरि श्यामल हायनारिजों लोगोसे मावफारियाफोर आरो जायगानि सुबुंफोराबो बाहागो लायो। আৰু এই অংকত 4জন মানুহ জেল গৈছিলে আৰু কেছ চাৰ্জশ্বিট কৰা হৈছে। আমাৰ কেছ এটা লয়েল কেছ চাৰ্জশ্বিট কৰা হৈছে আৰু কোৰ্টৰ অৰ্ডাৰ মতে আমি এইটো ডিষ্ট্ৰাকশ্যন কৰিবলৈ ওলাইছোঁ। কাৰণ ডাঙৰ পৰিমাণৰ কোৱান্টিটি অলমষ্ট আমাৰ 11,000 বটলছ। ইটছ এ বিগ এমাউণ্ট, 340 বটল 340 কাৰ্টুনছ। এটা মেচিভ এমাউণ্টৰ আজি ডিষ্ট্ৰাকশ্যন হৈছে। ত' ইয়াৰ পৰা আমাৰ কথা এটাই যে অৰুণাচলৰ মদ ইয়াতে নচলিব আৰু যিটো আসাম গভৰ্ণমেণ্টে যিটো এলাউ নকৰে সেইটো ইয়াত নহ'ব। চ' এনেকুৱা কাৰ্যত যদি কোনোবা মানুহে লিপ্ত হৈছে বা লিপ্ত কিবা কাৰণত তেওঁলোকে প্ৰলোভন পাইছে, এনেকৈ লিপ্ত হ'ব, তেওঁলোকক আমি ষ্ট্ৰিক্টলি ৱাৰ্ণিং দিব বিচাৰিছোঁ। তেনেকুৱা কাৰ্যত আপোনালোক নোসোমাব, কাৰণ হ'লে একে দফাই হ'ব। যি হয় এইটো চিজ কৰা হ'ব আৰু ডেষ্ট্ৰয় কৰা হ'ব, মানুহ জেল হাজতলৈ প্ৰেৰণ কৰা হ'ব। আৰু আমাৰ আজি নৱপ্ৰজন্মৰ এনেকুৱা ধৰণৰ বস্তুৰ পৰা আঁতৰি থকাটো দৰকাৰ। দেখা গৈছে নৱপ্ৰজন্মৰ এইবোৰ বস্তুৰ প্ৰতি আকৃষ্ট বেছি হৈছে, পঢ়া লিখাৰ পৰা অলপ আঁতৰি গৈছে। চ' মই অনুৰোধ কৰিম যে সকলো যিসকল লোকেল মানুহ আছে তেওঁলোকে যাতে এই বস্তুখিনিৰ পৰা অলপ আঁতৰি থাকে আৰু এটা ভাল সমাজ গঢ় দিয়াত যাতে এটা নিজৰ ফালৰ পৰা এটা বলিষ্ঠ নেতৃত্ব লয়। আৰু মই চাৰ্কল অফিচাৰ বাইদেউলৈ ধন্যবাদ জনাইছোঁ। তেওঁ আমাৰ মাজত আজি উপস্থিত থাকি আমাৰ মনোবল বৃদ্ধি কৰিছে। আৰু পুলিচ আৰু চিভিল এডমিনিষ্ট্ৰেশ্যন এক্সাইজ ডিপাৰ্টমেণ্টৰ আমাৰ চাব ইনস্পেক্টৰো আছে। চ' এইটো এটা যৌথ আমাৰ এডমিনিষ্ট্ৰেটিভ ৱৰ্ক। চ' আমি এনচিয়ৰ কৰিম যাতে এনেকুৱা ধৰণৰ কাম যাতে ফিউচাৰত হ'লেও আমি এনেকুৱা ষ্ট্ৰিক্ট একশ্যন যাতে আমি ল'ব পাৰোঁ। আমি সকলো ইয়াতে সমবেত ৰাইজৰ সহায় সহযোগিতা কামনা কৰিলোঁ। থেংক ইউ। 2024 তাৰিখে আমাৰ SI প্ৰণৱ বৰুৱাই লালপানী আইচি তেখেতে এটা খবৰ পাইছিলে যে এনেকৈ অৰুণাচলী সুৰা অসমলৈ স্মাগল কৰা হৈছে। চ' একৰ্ডিংলি সেইটো গাড়ী এখন ট্ৰাক এখন তেওঁ চিজ কৰিছিলে। তাতে প্ৰায় 340 কাৰ্টুন অৰুণাচলী মদ আছিলে আৰু 4জন ব্যক্তি কৰায়ত্ব হৈছিলে। ত' পৰৱৰ্তী সময়ত এটা কেছ ৰেজিষ্টাৰ কৰি তেওঁলোকক জেল হাজতলৈ প্ৰেৰণ কৰা হ'ল আৰু কোৰ্টৰ নিৰ্দেশ মতে এইখিনি ডিষ্ট্ৰাকশ্যন কৰা হৈছে। অলমষ্ট 11,000 বটলছ আৰু ইয়াৰ মূল্য প্ৰায় 8.5 লাখ টকা। চ' এইটো এটা মেচিভ এমাউণ্টত আজি ডিষ্ট্ৰাকশ্যন কৰা হৈছে। আৰু আমি ইয়াৰ থ্ৰুদি জনাব বিচাৰোঁ যে যিসকলে অৰুণাচলী সুৰাৰ ব্যৱসায়ত ইলিগেলি লিপ্ত হৈ আছে তেওঁলোকক আমি ৱাৰ্ণিং দিব বিচাৰিছোঁ এনেকুৱা ধৰণৰ কাৰ্যৰ পৰা তেওঁলোকে যাতে দূৰত থাকে। কাৰণ যোনে এনেকৈ আমি খবৰ পাওঁ আমি একশ্যন ল'ম আৰু এনেকুৱা বস্তু আমি চলিবলৈ নিদিওঁ। আমি তাকেই আজি আমি এটা মানে এৱেৰনেছো এইটো কৰিব বিচাৰিছোঁ ইয়াৰ ধৰণে যে माजबादनिफ्राय जतिनाथनि रिपर्ट NBT लाइव।